থাকক। তুমি এটা কাম কৰা, আজি ঘৰলৈ যাব নালাগে, ইয়াতে সি থাকা আকৌ। ৰাতি বহুত ৰাতি হ'ল নহয়, গম পাইছা নাই? এতিয়া 12টা 1 বাজিলে, যাব পাৰিবা জানো অকলে? এই ঘৰত হোৱা মজাই বেলেগ, মই ঘৰলৈ যাওঁগৈ। একো নহয় মোলে চদা, থাকি দিয়ক ৰাতিটো কি হয়নো। এই ভেবেল কাইডে তুমি নুবুজিবা, ঘৰত হোৱা মজাই বেলেগ। তোমাৰ কথা বাৰু ইমান জোৰ কৰি নাৰাখোঁ, যাব খুজিছা যোৱা। এডোখৰলৈকে আগবঢ়াই দিবগৈ লাগিব নেকি? এই নালাগে, মই কি সৰু ল'ৰা নেকি, পাৰিম। মোৰ কিবা হ'লে আপোনালোকে আছেই দেখোন। যাব খুজিছা যোৱা তেন্তে। মোলে চদা বগৰী নিনিয়ে নেকি কাইলৈ ৰাতিপুৱা খাবলৈ? এই নি নাথাকোঁ, কাইলৈ ৰাতিপুৱা তোমালোকৰ ঘৰলৈ আহিম বগৰী খাবলৈ। ৰ'দত বহি পিনে তেতিয়া একদম মেষ্টি মাৰি বগৰী খামগৈ পথাৰত গৈ। হ'ব তেন্তে। বয়ো ল'ৰা, বহুত ৰাতি হ'ল, আমিও শুওঁগৈ। অঁ পাপা ব'লা। না 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 না, তুমি যেন পপীয়া তৰা, দুচকুৰ সিমনাতে, তুমি যেন পপীয়া তৰা। বিৰাট ঠাণ্ডা লাগিছে দেই। ধৰ্মেশ্বৰ দাহঁতৰ শুই থাকিব কাৰণে ভাল আছিলে, শুই থাকিব কৈছিলে, মইহে বিচাৰিলোঁ। জ্বৰ উঠিছে ঠিক নাই। বিৰাট ঠাণ্ডা লাগিছে, চোলা তোলা পিন্ধিবগৈ লাগিব। ৰাতিলৈ জ্বৰ উঠিলে কি হ'ব বাৰু? বিৰাট ঠাণ্ডা, সোনকালে ঘৰলৈহে যাওঁ। ৰাম কৃষ্ণ ৰাম কৃষ্ণ। জ্বৰ চৰ নুঠিলেও ইমান ঠাণ্ডা, পানীও নালাগিবি আৰু। গাটো কিবা ভাল লগা নাই, ঘৰত গৈ শুই দিওঁগৈ। গাটো ভাল লগা নাই অ', শুই দিওঁ সোনকালে। সঁচাকৈ বিৰাট ঠাণ্ডা পৰিছে দেই, বিৰাট ঠাণ্ডা লাগিছে মোৰ আকৌ। যাওঁ পানী অলপ খাই দিওঁগৈ, গৰম পানী। কি হৈছে মোৰ লগত এইবিলাক? কি ওলাইছে? কি হৈছে মোৰ লগত এইবিলাক? আকৌ হৈছে যে। কেঁচাই কেঁচাই শুভম, আমি মঞ্জুলিকা, কিছিকো সৰ্বনা। হে কি হৈছে মোৰ লগত? এইবিলাক কি হৈছে? ধৰ্মেশ দালৈ ফোন এটা কৰি দিওঁ। অঁ হেল্ল' ধৰ্মেশ্বৰ দা। অঁ হেল্ল' মুলেশ্বৰ, কোৱাচোন। মোৰ কি হৈছে নাজানো, আপোনালোকে জল্দি মোৰ ঘৰলৈ আহকচোন। হে কি হ'ল আকৌ তোমাৰ? তুমিচোন ঘৰলৈ যাওঁতে ভালেই আছিলে। জানো পাই কি হ'ল, বাটতে বিৰাট ঠাণ্ডা লাগিলে, মই জ্বৰ উঠিব বুলি ভাবিছিলোঁ, বেলেগ কিবাহে হৈছে। আপোনালোকে জল্দি ঘৰলৈ আহক। অঁ ৰ'বা গৈছোঁ ৰ'বা। অ' পাপা কি হৈছেনো মুলেশ্বৰ দা? জানো ল'ৰা, নাজানো নহয়, এতিয়া তালৈ গ'লে গম পাম আকৌ কি হৈছে। গাটো বেয়া লাগিছে বোলে, জ্বৰ লাগিছে হেনো, মাথাটো ভাল লগা নাই হেনো। অঁ নহ'লে এটা কথা কওঁ পাপা, অথনি যে বগৰী খাব গৈছিলোঁ, তেতিয়া মুলেশ্বৰ গাত এইবিলাক লাগি অহা নাইতো বেয়া বস্তু কিবা কিবি? এই ল'ৰা এনেই ফটোৱা কৰি নাথাক, ইমান চিৰিয়াছ কণ্ডিশ্যন তাত তই ফটোৱা কৰি দিছ যে, বৈ সোনকালে যাওঁ। কি ফটোৱা কৰিলেও আকৌ, মই কথাটোৱে কৈছোঁ, হ'ব পাৰে আকৌ। জানো কেনেকৈ গম পাবি এতিয়া, তালৈ গ'লেহে গম পাম, বৈ কাৰণে। অঁ পাপা ব'লা ব'লা। আমি মঞ্জুলিকা, কেঁচাই কেঁচাই চুবাই না, কিছিকো সৰ্বনা, চবকে খাম এপিনৰ পৰা। অ' মুলেশ্বৰ দা ক'ত আছে? অঁ ৰুমলৈ আহাচোন। ভেবেল নেকি? ৰুমলৈ আহা। অঁ ময়ো গৈছোঁ ৰ'ব। ব'লা পাবা, মুলেশ্বৰ দাই ৰুমলৈ মাতিছে ভিতৰলৈ। অঁ বৈ কি হ'ল কোৱা আকৌ, কিয় ফোন কৰি মাতিছিলা ইমান উৎপাতকৈ? নাইতো, কাৰো একো হোৱা নাই, মই এনেই মাতিছিলোঁ ফোন কৰি পিনে। সেই তুমি মিছা কথা নক'বা, কেলৈ এনেই ফকতীয়াকৈ ফোন কৰি মাতি দিলা আমাৰ দুটাকে? ভেবেল আহা ওচৰলৈ, দুইটা হেতালি খেলিম, আহা। আইঅ পাপা মৰিলোঁ, গন্ধিয়া লাডু এবাৰ পলোৱা। আহা না, মই তোমাক একো নকওঁ, দুইটা হেতালি খেলিম, আহা। পিচ কৰি খাম মানুহ, আহা না। আইঅ ভচঙা পখীয়া পৰা পলোৱা দেই ভেবেল, পলা, এইটোক ভূতে পালে, পলা, কাইলৈ বেছ মাতি আনিবগৈ লাগিব। অঁ পাপা পলোৱা। এই ক'ত পলাবি, তহঁতক আজি মই কেঁচাই কেঁচাই চুবাম, খাবলৈ মাতিছিলোঁ, মই তেজ খাম, দে মোক তেজ দে। তহঁতক তেজ খাম মই, তহঁতৰ বহুত দিন হ'ল মানুহৰ তেজ নোখোৱা। আজি শৰীৰটো, মানৱ শৰীৰটো পাইছোঁ মই। ক'ত যাবি এতিয়া তহঁতি? অ' পাপা এবাৰ পলোৱা, সোনকালে পলোৱা। ৰখিছ নাই তহঁতি, কলৈ যাওঁ? ধৰ্মেশ দা আহক, অলপ মৰম কৰোঁ। ভেবেল কাইটি আহা না, অলপ মৰম কৰোঁ। অ' পাপা পলোৱা, সোনকালে পলোৱা, জান বাছেতো লাখো পায়, ব'লা সোনকালে ব'লা। ঐ ল'ৰা, আজি আমাৰ বচা অহা নাই, আমি মৰিলোঁ আৰু, আজি আমি যমকলৈ যাব লাগিব, বৈ সোনকালে পলা। অ' ধৰ্মেশ্বৰ দা কি হ'ল, কেনেকুৱা যায় নেকি? ক'ৰবাত ভূত চুত দেখিলে নেকি? এনেকৈ দৌৰ মাৰিছে যে, হাত চাত মেলি। অঁ কোনো কেলৈ মাতিছিলা? অ' আপুনি মোৰ মাতটোকে ধৰিব পৰা নাই নে? মই মুলেশ্বৰ। হে তুমি ঠিক হৈ গ'লা নেকি? কি হৈছিলেনো মোৰচোন? মই একো গমেই নাপাওঁ। তোমাৰ গাত ভূত লাগি আছিলে, ভূত। হে ভূত লাগি আছিলে মোৰ গাত? অঁ মুলেশ্বৰ দা, আমি ভয়তে আপুনি আমাক খেদি আহিছিলে খাবলৈ, তেজ খাংগে। অঁ হয় নেকি? মই একো গমেই নাপাওঁ কি হৈছে মোৰ গাটোত। কিবা প্ৰথম আপোনালোকৰ ঘৰৰ পৰা আহোঁতে মাথা চাথা বিষাই আহিলে, গাটো ঠাণ্ডা লাগিলে, মই জ্বৰ উঠিব বুলি ভাবিছিলোঁ,
তেনেহ'লে সেইটোৱে হৈছিলে। হয় নেকি? মোলৈ চাওঁ তুমি সঁচাকৈ দেই মানুহ ভয় খোৱা মাৰিবা। মই ভয়তে হাগুনে মোৰটো লাগি গ'ল, মূৰটো ওলাই গ'লগৈ চেকা চেকে। আইঅ হয়নে? তো তেন্তে তুমি এতিয়া থাকা, আমি ঘৰলৈ গৈ থাকোঁ। তোমাৰ যিহেতু ভাল হ'লেই। যাওক যাওক। ঐ ল'ৰাবোৰে যাওঁগৈ। পাপা ব'লা গৈ থাকোঁ আমি ঘৰলৈ। ধৰ্মেশ্বৰ দাহঁতে গ'ল যিহেতু মই এতিয়া শুই দিওঁগৈ বিচনাত গৈ পিনে। বেয়া তেজ খাব মন গৈছে মোৰ, কাক খাওঁগে। যাওঁ মই ওলাই যাওঁ হাবিলে, পহু চহু চিকাৰ কৰিমগে। হাবিলে যাম। যাক প্ৰথমে পাম তাকেই খাম। সেইটো কুকুৰা এটা আছে, কেঁচাই কেঁচাই চুবামগে তাক। কুকুৰা তেজ খাম, বহুত ভাল লাগিব। এই কুকুৰা মোৰ ওচৰলৈ মই তোক খাম এতিয়া। সেইটো পলাইছে দেখোন, তাৰ ওচৰলৈ গৈ তাক খাবগৈ লাগিব। কুকুৰা মোৰ ওচৰলৈ তই ক'ত যাবি এতিয়া? তোক খাম এতিয়া মই, কেঁচাই কেঁচাই চুবাম। ধৰিলো। কেঁচাই কেঁচাই চুবাব লাগিব। কুকুৰা কলৈ গ'লি তই? বহুত মই তেজ খাইছো। যাং এতিয়া বেলেগত হামলা দিওঁগে।